কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী জোৰ সমদল উলিওৱাত আন্দোলনকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি আক্ৰাছয়ে তীব্ৰ গৰিহণা জনাই আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান কৰে। ধুবুৰী জিলাৰ বিভিন্ন স্থানত দুপৰীয়াও চলি আছে তীব্ৰ প্ৰতিবাদ। অসম বংগ সীমান্তৰ শালাকুৰতো দুপৰীয়া টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে শতাধিক শালকুৰা আঞ্চলিক আক্ৰাছৰ সদস্যসকলে। এক প্ৰকাৰৰ জনশূন্য হৈ আছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। লগতে গোলগঞ্জৰ বিধায়ক সোৱান আলী চৰকাৰে বহুতো ভাষণ প্ৰদান কৰে। গণতান্ত্ৰিক আমি মানুহ আৰু গণতান্ত্ৰিকভাৱে আমাক আন্দোলন কৰাৰ অধিকাৰ আমাৰ সংবিধানে দিছে। অতএব আমাৰ সংবিধান কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যি ঘটনা কালি এইখন চৰকাৰে ঘটালে আৰু ধুবুৰী আৰক্ষী বিভাগে যিটো ঘটালে এইটো কোনোপধ্যেই কোনো সভ্য সমাজে মানি ল'ব নোৱাৰে, আমিও মানি ল'ব নোৱাৰোঁ। আৰু মই বিং এ MLA অফ গোলগঞ্জ কনষ্টিটুৱেঞ্চি মই নিজেও ইয়াৰ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। আৰু এই সম্পৰ্কে মই আমাৰ দলৰ পৰা কম, আমাৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই অলৰেডি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা বিধায়ক আৰু আমাৰ সমাজসেৱকসকলক লৈ এখন কমিটি বনাই দিছে। আৰু কমিটিৰ মানুহসকল আজি এতিয়ালৈকে গুৱাহাটীৰ পৰা আহি আছে। গৌৰীপুৰত আমি 4:30 বজাত আমি সকলোৱে এছেম্বল হ'ম আৰু এই যি আমাক নিৰ্দেশনা দিছে মানে তদন্ত কৰাৰ কাৰণে আমি মানৱীয়ভাৱে চাম ক'ত কেনেকুৱা ঘটিছিল আৰু কিয় এনেকুৱা ঘটনা চৰকাৰে ঘটালে। আৰু ইয়াত আমাৰ হস্পিটেলত বহুতে কোনোবাৰ ভৰি ভাঙিছে, কোনোবাৰ মূৰ ফালিছে, কোনোবাৰ হাত ভাঙিছে, এনেকুৱা এটা অৱস্থা হৈছে। আমি সকলোকে আমি চাম আৰু ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি চৰকাৰক ডিমাণ্ড জনাম। 6 জনগোষ্ঠী আৰু এছটি লৈ কিবা ক'ব নেকি? এইটো আমাৰ দলীয় এটা স্থিতি আছে। আপোনালোকে জানে মই এজন সাধাৰণ বিধায়কে হয়। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ চাহাবে আপোনালোকে জানে 6 জনগোষ্ঠীৰ সম্পৰ্কে সকলো সময়ে মাত মাতি আছে আৰু 6 জনগোষ্ঠী দিয়াৰ বাবে ডিমাণ্ডো দি আছে। আমাৰ CLP লিডাৰ আমাৰ ধুবুৰীৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন চাহাবেও 6 জনগোষ্ঠী সম্পৰ্কে আপোনালোকে জানে বিভিন্ন মিডিয়াত বিবৃতি দি থাকে। আৰু এইটো আমি এটা সময়ত কংগ্ৰেছ দলে অসমত কোচ ৰাজবংশীক মানে জনজাতি দিছিলে, এইটো আপোনালোকে অজ্ঞাত নহয়, সকলোৱে জানে। সেই হিচাপে আমাৰ দলীয় এটা ষ্টেণ্ড আছে। দলীয় ষ্টেণ্ড ৱাইজ আমালোকৰ কামখিনি আগুৱাই গৈ থাকে। যিহেতু সমাগত BTR নিৰ্বাচনৰ সন্মুখত কিন্তু কিছুদিন পূৰ্বে হেমন্ত ছাৰে নিজে কৈছিলে যে 6 জনগোষ্ঠী এছটি দিব। আৰু আজি যোৱাকালি যিটো গোলগঞ্জৰ ঘটনা হ'ল এই বিষয়ে আপুনি কি ক'ব? চাওক, মুখ্যমন্ত্ৰী মহোদয়ে বহুত জুমলা কথা কৈ থাকে, দিব বুলি। যদি দিয়াৰ ইচ্ছা আছে তেনেহ'লে ইয়াৰ কাৰণে যিখিনি নিয়ম কানুন সেইখিনি প্ৰৱৰ্তন কৰি এইটো দিশত আগুৱাই লৈ যাব লাগে আৰু 6 জনগোষ্ঠী দিব লাগে। কিন্তু আমি এইখিনি চোৱা নাই। দিল্লীৰ মজিয়াতো আমি 6 জনগোষ্ঠীৰ যি ফাইল সেই ফাইলো প্ৰপাৰলি তাত জমা কৰা হোৱা নাই গৃহমন্ত্ৰীৰ ওচৰত। সেইকাৰণে আমি কৈছোঁ চৰকাৰৰ যদি দিয়াৰ ইচ্ছা আছে তেনেহ'লে চৰকাৰে ইয়াৰ সঠিক পদক্ষেপ লওক আৰু এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। এক প্ৰকাৰে বিজেপি চৰকাৰে কোচ ৰাজবংশী জনতাৰ ওপৰত কি এইটো পলিটিক্স খেলি আছে নেকি? নিশ্চিতভাৱে এইখন চৰকাৰৰ যিখিনি এক্টিভিটিছে এইটো আমি বুজিব পাৰোঁ যে 6 জনগোষ্ঠীৰ ওপৰত ৰাজনীতি কৰি আছে, ললিপপ দেখুৱাই আছে। কিন্তু ইহঁতৰ তেনেকুৱা মন মানসিকতা এতিয়ালৈকে আমি দেখা নাই যে 6 জনগোষ্ঠী দিব বুলি। আগমনিৰ পৰা নুৰ মাহমুদৰ ৰিপৰ্ট, N8 নিউজ।